শ্ৰী ধনেশ্বৰ ইংতি। হে শ্ৰদ্ধাভাজন, ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত লেখকসকলৰ মাজত অন্যতম আপুনি। সাহিত্য জগতৰ এগৰাকী উজ্জ্বল প্ৰতিভা হিচাপে পঢ়ুৱৈ সমাজৰ আপুনি এক চিনাকি নাম। জীৱনজোৰা অধ্যৱসায় আৰু সাধনাৰে অসমীয়া সাহিত্য আৰু সংস্কৃতি প্ৰভূতভাৱে চহকী কৰি তুলিছে আপুনি। আপোনাক লৈ প্ৰতিগৰাকী অসমবাসী গৰ্বিত। আপুনি কাহিনী ক'ব জানে, যি কাহিনীৰ দাপোনত মুখ চাই পঢ়ুৱৈয়ে বিচাৰি পায় নিজক। অসমীয়া আৰু ইংৰাজীৰ লগতে কাৰ্বি ভাষাত কাব্যগ্ৰন্থ আৰু চুটি গল্প ৰচনাৰে আপুনি অগণিতজনক মুগ্ধ কৰিছে। শতজনৰ স্বপ্নোন্মুখ দৃষ্টিত আঁকি দিছে জীৱন জীয়াৰ মহৌষধ। দ্য কৰেল ট্ৰী, কেণ্ডেল অৱ দ্য নাইট, ৱেডিং অৱ এ ব্ৰাইড, বালিমাহী, স্বপ্নীল জোনাক আদি আপোনাৰ অভিনৱ সৃষ্টি। ৰাজ্যৰ আগশাৰীৰ কাকত আলোচনীত প্ৰকাশিত আপোনাৰ অধ্যয়নপুষ্ট আৰু তথ্য সম্বলিত প্ৰবন্ধসমূহে অসমৰ সামাজিক সাংস্কৃতিক তথা ধৰ্মীয় পৰম্পৰাৰ বিষয়ে আলোকপাত কৰি আহিছে। কাৰ্বি ভাষাত আপুনি ৰচনা কৰা গীতসমূহ আপোনাৰ সাংস্কৃতিক প্ৰতিভাৰ অন্য এক চানেকি। অসম সাহিত্য সভাৰ আজীৱন সদস্যৰূপে আপুনি অসমৰ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই অহা সেৱা আপোনাৰ জীৱনৰ এক উল্লেখযোগ্য দিশ। আপোনাৰ পোহৰেৰে আলোকিত আমি, আপোনাৰ প্ৰেৰণাৰে উদ্দীপ্ত শত সহস্ৰ তৰুণ। সেইবাবে আপুনি আমাৰ অনুপ্ৰেৰণাৰ অমল উৎস। হে বৰেণ্য, অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অৰিহণাৰ স্বীকৃতি স্বৰূপে শ্ৰীমৎ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ স্মৃতিত আগবঢ়োৱা 2025 বৰ্ষৰ সন্মানীয় কালীচৰণ ব্ৰহ্ম বঁটা আপোনাক প্ৰদান কৰি অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। 2025 বৰ্ষৰ শ্ৰীমৎ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ স্মৃতিত কালীচৰণ ব্ৰহ্মৰ বঁটাটি মোক দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ মাননীয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা দেৱক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু অসমৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ শান্তিৰ পৰিৱেশ অনাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ভাং ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।